সো হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। তো আজি গৈ আছোঁ নগাঁও টাউনলৈ গৈ আছোঁ। বিহুৰ বজাৰ দেখাম আপোনালোকক। তো আজি মোৰ লগত আছে মুন্না ৰয়, মুন্না ভাই। চ' আমি দুটাই গৈ আছোঁ আজি নগাঁওলৈ। চ' চাই থাকক ভিডিঅ' দি, বিহুৰ বজাৰ দেখাম। তেল ভৰাই লওঁ, আগতো তেল নাইকিয়া, তেল ভৰাই চ' আহি পাই গ'লে বৰঘাট বাইপাছ। চ' অলপ কাম আছে টাউনত, কামখিনি কৰি লৈ আপোনালোকক ভোগালীৰ বিহুৰ যি বজাৰ আছে বজাৰ দেখুৱাম আপোনালোকক। চাই থাকক ভিডিঅ'টি স্কিপ নকৰাকৈ। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু। ইয়াৰ বিহু বুলি মুন্না ভাইয়ে কাপোৰ লৈ আছে। শইকীয়া মাৰ্কেট। কৰোণাৰ কাৰণে মাৰ্কেট অলপ ডাউন, তথাপিও চলিছে আৰু। মেজিৰ জয় জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল। ঐ বহাগ বিহু আহিল, মইনা বহাগ বিহু আহিল, ঢোল পেঁপা। এইটো চাগনে নগাঁও টাউনৰ মাজত এয়া কিমান ডাঙৰ ঘড়ী নতুনকৈ লগাইছে এইটো। ত' ভাল লাগিছে চাই পেলাই। চ' এতিয়া আমি সোমাই আহিছোঁ বৰবজাৰৰ ফালে। এয়া বৰবজাৰ বিহু বজাৰ দেখুৱাম। চ' বজাৰ এইবাৰ অলপ খেৰেঙা, মানুহ কম, তথাপিও চলিছে আৰু। কৰোণাই চব চেছ কৰি পেলালে। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। দৈ কিমান? দৈ 140। এয়া কি গাখীৰ নেকি? চ' বৰবজাৰৰ পৰা আহি এতিয়া আমি নেহেৰুবালি পালোহি। ত' নেহেৰুবালিত ভোগালী বিহু পাতিছে বহুত ডাঙৰকৈ। চ' দেখাই আছোঁ আপোনালোকক, চাই থাকক। হেল্ল' বন্ধুসকল, এতিয়া আমি পালোহি নেহেৰুবালি বিহুৰ প্ৰগ্ৰাম। চ' দেখাই আছোঁ আপোনালোকক নেহেৰুবালিত বিহুৰ মেলা হৈ আছে। খুৰা দুজনমান আছে, তেওঁলোকে ক'ব ইয়াৰ কেইদিনীয়াকৈ পাতিছে। খুৰা এইবাৰ কেইদিনীয়াকৈ পাতিছে হেৰিটো? আমাৰ 5 দিনীয়া। 5 দিনীয়া, 14, 15, 16, 17লৈকে হৈছে। 17 তাৰিখে আছে চব। 17 তাৰিখে শেষ হ'ব। মেজি প্ৰচলন হ'ব। কালিৰ পৰা মূল ভাগ আৰম্ভ হ'ব। গতিকে আজি আৰম্ভ হ'ব। আজি কেনে গ'ল উৰুকা দিনটো? আজি ভালেই গৈছে। ভালেই। আমাৰ 5টা বজাৰ পৰাহে 5টা পৰা আৰম্ভ হ'ব। 5টা পৰা আৰম্ভ হ'ব। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল। তিল পিঠা, লাড়ু সকলো আছে ইয়াত। তেলৰ পিঠাও আছে। এইটো কিমানকৈ তেলৰ পিঠা? 20 টকা। আৰু এয়া হেৰি তিল পিঠা 50। জানৈ পহুজ পাতিলো, জানৈ পহুজ পাতিলো, জানৈ সকাতে ঐ গধূলি খেতি পথাৰ ভৰিল, মইনা খেতি পথাৰ ভৰিল, সোণ গুটি। এতিয়া গৈ আছোঁ নেহেৰুবালি মেলাতে থকা থলুৱা যি জনজাতীয় খাদ্য আছে
তাৰ যি মেলা হৈ আছে সেয়াও দেখুৱাম তো চাই থাকক ভিডিঅ'টি এইটো পলু ন আৰু এইটো মিছা মাছ আৰু কি আছে গাহৰি পৰা সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই দোকান দিছে ইয়াৰ মাজুলীৰ পৰাও আহিছে তাকে মাজুলীৰ পৰা আহিছে নেকি মাজুলীৰ পৰা ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই দোকান দিছে মাজুলী ঢকুৱাখানা বহুত দূৰৰ পৰা হৈছে ধেমাজি সকলোৰ পৰা আহিছে ইয়াত মানুহ কিনো মৰম জাগিল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল জিয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ চ' ইয়াত আজি সন্ধিয়াৰ পৰা আৰম্ভ মানে উৰুকাৰ দিনা সন্ধিয়া 5টাৰ পৰা ইয়াত মেলা আৰম্ভ হৈছে 5 দিনলৈ তো আহিব আপোনালোক নেহেৰুবালিত ভোগালীৰ বিহু চাবলৈ এয়াই আছিলে আজি নগাঁৱৰ বিহু দেখাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ' চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মৰম দি যাব চ' পুনৰবাৰ সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল সকলোৰে নতুন বছৰটি ভালে ভালে যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ গ'লে